ভনিতি মোৰেনো বিয়া হব, ভনিতি নোৱাব ধুৱাব, ভনিতি ঐ গাতেনো মাহ হালধি, গাতেনো মাহ হালধি ঘঁহি, টিপ টপ দেখিলে আহো বুলি নকবি মাজনী। মাজনী মোৰেনো পানী পৰা ঘৰ, হাতত চৰিয়ালৈ পানী টুকি থাকোতে মাজনী, হাতত চৰিয়ালৈ পানী টুকি থাকোতে মাজনী, মাজনী হ'বনো পানী লগা জ্বৰ। কি হৈছে তহঁতৰ? ইমান উৎপাত কিয়? বিহু লাগিছে হা চবৰ? বিহু লাগিছে। আৰু তই বেঞ্চৰ ওপৰত উঠি কি কৰি আছ? সেই তাতে উঠি থাক, নামিব নালাগে আৰু। উঠিলি নহয় তাতে উঠি থাক আৰু কাণকেইটা ধৰ। ছাৰ আপুনি অহা নাছিল কাৰণে আমি এনে ধেমালিহে কৰি আছিলো। এই টপাটো সদায় এনেকুৱা বেয়া বেয়া সময়ত আহি পায় নহয়। বে ফূৰ্তি কৰিব লৈছিলে ই মানে অশান্তি কৰি দিয়ে বে। বে ই আহিলে সদায় চবৰে মাথাটো গৰমে কৰে। প্ৰথমতে আহি পিনে যদি কাৰোবাৰ শাস্তি নিদিয়ে ই শান্তিয়ে নাপায় নেকি? বেচেৰা বাবুৱে বিহু নাচিব লৈছিলে। আজি চবৰে মই পৰীক্ষা ল'ম। চবে বিহু নাচি আছে নহয়, ফূৰ্তি লাগিছে নহয় চবৰে মই পৰীক্ষা ল'ম। এটা এটাকে মাতি পিনে পৰীক্ষা ল'ম। কিমান তহঁতি ঘৰত পঢ়িলি মই সেইটো চাব বিচাৰিছো। বেলেগ এইফালে আছোন। কওক ছাৰ কি সুধিব বিচাৰিছে? এটা শব্দত প্ৰকাশ কৰা। মূৰত চুলি নথকা লোক। ই নিজৰ নামটো মোৰ মুখৰ পৰা কিয় শুনিব বিচাৰিছে বে? ইয়াকতো এনেই আমি টপা বুলিয়ে কওঁ, কিন্তু টপা ক'লেতো নহ'ব। ছাৰ মুকলি মুৰীয়া। কাণৰ তলত মৰা চৰৰ নাম শুনিছ? ছাৰ কাণতলীয়া চৰ। হৈ গ'ল, ইয়াৰ পৰা যা। তোৰ মূৰত যে একো নাই মই গম পালো। জানই যদি মাতিছিলিনো কিয়? তই বগামোলা এইফালে। তাৰতো মূৰ খালে, এতিয়া মূৰ খাবই। ভাত খোৱা মানুহক কি বুলি কোৱা হয়? ভতুৱা ছাৰ। বেছি জনা লোকক কি বুলি কোৱা হয়? ছাৰ জানুৱাৰ। কামৰ পৰা মূৰ তুলিব নোৱাৰা লোকক কি বুলি কোৱা হয়? ছাৰ কামোৰ। হে প্ৰভু, এইকেইটাৰ লগত থাকিলে মোৰ মাথা শেষ হ'ব দেই। পত্নীৰ কথা মতে চলা পতিক কি বুলি কোৱা হয়? ছাৰ নাচপতি। তই যা ইয়াৰ পৰা। তহঁতক পঢ়ালে মোৰ মাথাত যোনখিনি ঘিউ আছে সেইখিনিও নাইকিয়া হ'ব। যোনটো মানুহৰ মূৰত এডাল চুলি নাই তাৰনো মাথাত কিবা ঘিউ থাকিব পাৰেনে? বাবু, বেঞ্চৰ পৰা নাম আৰু এইফালে। তই যদি শুদ্ধ উত্তৰ দিব পাৰ তোক মই বেঞ্চত বহিব দিম। কওক ছাৰ কি জানিব বিচাৰিছে? দেৱ দেৱীৰ নাম ক। ছাৰ কপিল দেৱ আৰু শ্ৰীদেৱী। নাৰিকলৰ ইংৰাজীটো কচোন। ছাৰ ওমেন বানানা। কেনেকে হ'ল? ছাৰ নাৰী মানে ওমেন, কল মানে বানানা, ওমেন বানানা। বা তাৰ যুক্তি চা। তই এটা কথা কচোন, ইয়াৰ পৰা সূৰ্যলে বেছি দূৰ নে আমেৰিকালৈ? ছাৰ আমেৰিকা। কেনেকৈ আমেৰিকা দূৰ হ'ল হা? ছাৰ সৌৱা খিৰিকী বাহিৰত চাওকচোন, আমি সূৰ্যটো দেখা পাওঁ। কিন্তু আপুনি আমেৰিকা দেখা পাইছে নেকি? নাই পোৱা নহয়। সেইটো কাৰণে সূৰ্যটো ওচৰত আছে আৰু আমেৰিকা দূৰত আছে। যা তই যা ইয়াৰ পৰা যা। এই ক্লাছটোত আহিলে যে মোৰ একদম কেনেকুৱা গধুৰ হৈ যায় নহয়। হে প্ৰভু। ছাৰ তোৰ আকৌ কি হ'ল? মইতো তোক মতা নাই নহয়। নহয় ছাৰ, তাৰমানে মই আজি ঘৰলৈ অকণমান সোনকালে যাব লাগিব ছাৰ। হয় নেকি? কি কাৰণে? ছাৰ ঘৰত সকাম আছে। হয় নেকি? পিছে ঘৰত আজি কি যা যোগাৰ কেনেকুৱা? বিশেষ একো নাই ছাৰ, এনে পায়স বনাইছে আৰু। পায়স? মোলৈ অনা নাই নেকি তই? তোলে যদি অকণমান নানো তই মোক ঘৰলৈ যাব দিবি জানো? আনিছো ছাৰ। তেতিয়াহ'লে মোৰ মুখখন কিয় চাই আছা? যোৱা লৈ আনা। আজি পায়স খাম। ছাৰ এয়া লওক আপোনাৰ পায়স, সোনকালে খাওক আৰু বাতিটো মোক দিয়ক। ধন্যবাদ। হ'ব দিয়া, তুমি বাতিটো কালি লৈ যাবা আকৌ। মই ঘৰলৈ লৈ যাম, মই ধুনীয়াকৈ ধুই মেলি তোমাক কালি দি দিম। নাই ছাৰ, বাতিটো মই যদি ঘৰলৈ লৈ নাযাওঁ মোক মায়ে গালি দিব। আৰে কিনো আছে এইটো বাতিত? হ'ব দিয়া, কালি লৈ যাবা, মই দি আহিম। আৰু যদি দৰকাৰ পৰে মই নিজে তোমাৰ ঘৰলৈ গৈ পিনে বাতিটো দি আহিম। নহয় ছাৰ, মই বাতিটো এৰি পিনে যাব নোৱাৰো। কি কাৰণে? ছাৰ সদায় গধূলি আমাৰ হাঁহজনীক এইটো বাতিতে দানা খাব দিওঁ। কি? হাঁহে দানা খোৱা বাতিত তুমি মোক পায়স খাব দিছা? তোমাৰ বাতি মই এতিয়া ভাঙি দিম।
ছাৰ এনেকুৱা ডাঙৰ অন্যায় নকৰিব মোৰ লগত ছাৰ। মই বহুত ডাঙৰ বিপদত পৰি যাম ছাৰ। মোক মায়ে বহুত বেয়াকৈ পিটিব ছাৰ। প্লিজ মোক বাতিটো দি দিয়ক ছাৰ। হাঁহে দানা খোৱা বাতিত মুখ চলা পায়স দি পিনে তই এনেকে ঘৰলৈ যাম বুলি ভাবিছ? তোৰ বাতি মই এতিয়া ভাঙিম। ছাৰ বাতিটো নেভাঙিব ছাৰ। গোটেই ঘৰৰ পেলনীয়া বস্তুবিলাক চব এইটো বাতিত থৈ পিনে আমি ডাষ্টবিনত পেলাওঁ ছাৰ। প্লিজ বাতিটো নেভাঙিব। কি? তই জাবৰ পেলোৱা বাতিত মোক পায়স খাব দিছ? কুকুৰ চালা, তোৰ বাতি মই এতিয়াই ভাঙিম। চিনি পোৱা নাই জাৱনী মৰা চালা? ছাৰ আপোনাৰ কাৰণে মই পায়স আনি দিলোঁ আৰু তাৰপিছতো আপুনি মোৰ লগত ইমান ডাঙৰ অন্যায় কিয় কৰিব বিচাৰিছে ছাৰ? এই বাতিটো নেভাঙিব ছাৰ। এই বাতিটো ভাঙিলে মই বহুত ডাঙৰ বিপদত পৰিম ছাৰ। আৰু বিপদত কি পৰিব আছে হা? চালা হাঁহে দানা খোৱা বাতিত মোক পায়স খাব দিছ হা? ঘৰৰ যিমানবিলাক পেলনীয়া বস্তু থাকে চব এইটো বাতিত উঠাই পিনে তহঁতি পেলাৱ। জাবৰ থোৱা বাতিত চালা তই মোক পায়স খাব দিছ আৰু তোৰ বাতি মই নেভাঙিম। এতিয়াই ভাঙিম তোৰ বাতি। ছাৰ মই আপোনাক হাত জোৰ কৰিছোঁ ছাৰ। বাতিটো নেভাঙিব ছাৰ। আপুনি যদি বাতিটো ভাঙি দিয়ে মোৰ আইতাই ৰাতি ক'ত মুতিব ছাৰ? কি? তই আইতাই মোটা বাতিত মোক পায়স খোৱালি? ৰাইজসকল, এই কাহিনীটোৰ পৰা আপুনি কি শিক্ষা শিকিলে? লোভেই পাপ, পাপেই মৃত্যু।